আসসালামু আলাইকুম ও নমস্কাৰ। আজি ডিচেম্বৰ মাহৰ 21 তাৰিখ। বহুত দিন ধৰি ভাবি আছোঁ মন্দিয়া অঞ্চলত বা মন্দিয়াত এটা শ্বপিং মলৰ প্ৰয়োজন, কিন্তু আজি সঁচাকৈয়ে শ্বপিং মলটো বাস্তৱত পৰিণত হ'ল। আজি এমবজাৰ নামৰ শ্বপিং মল হ'ব উদ্বোধন কৰা হ'ল। গতিকে আমিও আহিছোঁ এমবজাৰত শ্বপিং কৰিবলৈ। ইয়াতে বাম্পাৰ অফাৰ চলি আছে, আপোনালোকেও আহিব পাৰে। ইয়াত যিকোনো ধৰণৰ সাজ পোছাক পোৱা যায়। আমাৰ লগৰীয়াসকলৰ লগত আমিও আহিছোঁ শ্বপিং কৰিবলৈ। ইয়াতে আপুনি 499 টকাৰ শ্বপিং কৰিলে এটা কুপন পাব, লাকি কুপন, আৰু সেইটো খেল ইয়াতে অনুষ্ঠিত কৰা হ'ব। আৰু সেইটো খেলত বিভিন্ন ধৰণৰ পুৰস্কাৰ আছে। আপোনালোকেও সেই লাকি কুপনৰ অংশীদাৰ হ'ব পাৰে। চাওক, এইটো একেবাৰে তলৰ মহলাৰ দৃশ্য। ইয়াতে যিকোনো ধৰণৰ সামগ্ৰী মানে যিকোনো ধৰণৰ সাজ পোছাক পোৱা যায়। আপোনালোকে চাই আছে, আপোনালোকেও আহিব। এইটো আছে মন্দিয়া বাছ ষ্টেণ্ডৰ পৰা অলপ পশ্চিম ফালে, আপোনাৰ SBI ষ্টেট বেংকৰ সন্মুখত। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায় মন্দিয়াত এমবজাৰ নামৰ এখন শ্বপিং মল উদ্বোধন কৰা হৈছে বুলি। ধন্যবাদ।